আটা হাই কৈ দিয়া হাই 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 আমি আধাৰ কাৰ্ড বনাবলৈ লাগিছোঁ দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পাপৰি কলিতাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ আধাৰ কাৰ্ড বনাবলৈ। চাই যাব দেই ভিডিঅ'টো, কি কি হয় দেখাম আপোনালোকক। এয়া দেখিছেনে, মঙলবাৰে আচলতে মই আৰ্হিৰ আধাৰ কাৰ্ড বনাবলৈ বুলি কৈছিলোঁ, সেইবাবে ভিডিঅ' অকণ কৰি থৈছিলোঁ। আৰু ভিডিঅ' অকণ কৰি ভাবিলোঁ আপোনালোকৰ আগত মই আগবঢ়াই দিওঁ। মোৰ চেনেল যদি কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব দেই। আমাৰ দেউতাৰ ছমহীয়া আহি আছে, সেইবাবে ভাবিলোঁ ভকতক দিবলৈ, চাহৰ লগত দিবলৈ মিঠৈ অলপ বনাওঁ। সেইবাবে দেখিছেনে, মই চাউল অলপ তিয়াই থলোঁ। চাউল আচলতে 1 কেজি তিয়াইছিলোঁ। এয়া দেখিছেনে, আৰু 3 ঘণ্টা তিয়ালোঁ চাউলখিনি। এয়া দেখিছেনে, চাউলখিনি ভাগ খাই গৈছে। আচলতে আমাৰ চাউল ৰেডি হৈ গ'ল। এতিয়া মই চাউলখিনি টুকি ল'ম। আচলতে এখন শুকান এখন ভাল চাফা কটন কাপোৰৰ ওপৰত মই চাউলখিনি মেলি দিম। দেখিছেনে, ভিডিঅ'টোত মই দেখাই দিছোঁ। তাত মই চাউলখিনি টুকি পেলাই মেলি দিম। যিহেতু ৰ'দত শুকুৱাব নোৱাৰি, ফেনৰ তলতে শুকুৱাব লাগিব। কাৰণ ৰ'দত যদি শুকুৱাই দিওঁ তেতিয়া চাউলখিনি বেছিকৈ শুকাই যাব আৰু পিঠাগুড়িখিনি ভাল নহ'ব, তেতিয়া মিঠৈখিনিও ভাল নহ'ব। সেইবাবে দেখিছেনে, ভিডিঅ'টোত দেখাৰ দৰে মই চাউলখিনি এনেদৰে টুকি ল'ম। চাই যাব দেই ভিডিঅ'টো আগলৈ। আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে লাইক কমেণ্ট কৰিব দেই। দেখিছেনে, মোৰ চাউল টুকা হৈ গ'ল আৰু মই এতিয়া ফেনৰ তলতে মেলি দিম। এয়া দেখিছেনে, ফেনৰ তলত মই মেলি দিলোঁ। আৰু মিঠৈ বনাবলৈ আমাক লাগিব গুড়। এয়া দেখিছেনে, গুড়খিনি মই কাটি ল'ম। মই যেনেকৈ কাটিছোঁ তেনেকৈ কাটি ল'ব আপোনালোকে। গুড় আনিছিলে 1 কেজি, কিন্তু 1 কেজি মোৰ প্ৰয়োজন হোৱা নাই। আধা কেজিতকৈ অলপ বেছিকৈ মই গুড়খিনি কাটি লৈছোঁ। এয়া দেখিছেনে, গুড়খিনি কাটি পেলাই মই ৰেডি কৰি ল'ম। এয়া আমাৰ গুড় ৰেডি হৈ গ'ল। আৰু আমাৰ চাউলো এয়া দেখিছেনে ৰেডি হৈ গ'ল। আচলতে অকণমান সেমেকা ভাৱটো থকালৈকে মই শুকুৱাই ল'লোঁ। তেতিয়া মিক্সিত পিচিলে আচলতে পটককৈ গুড়ি হৈ যায়। এয়া দেখিছেনে, মই পিচি ল'লোঁ, গুড়ি কৰি ল'লোঁ। দেখিছেনে, পিঠাগুড়ি। আমাৰ ইয়াত পিঠাগুড়ি ৰেডি হৈ গ'ল। 1 কেজি আচলতে সম্পূৰ্ণ মোৰ প্ৰয়োজন নহ'লে। আৰু ইয়াত গুড় আৰু লগতে ল'ম লং, ইলাচি, দালচেনি মই ধুনীয়াকৈ মিক্সিত পিচি থৈছিলোঁ। এয়া মই লৈছোঁ। আৰু এয়া ঘিউ লাগিব। এতিয়া মই কেৰাহীখন পাতি দিলোঁ, পাতি গুড়খিনি বাকি দিম। ভিডিঅ'টোত দেখিয়ে গৈছে আপোনালোকে, ভিডিঅ'ত দেখাৰ দৰে কৰি যাব। নিশ্চয় এটা ভাল মিঠৈ বনাব পাৰিব। চাই যাব দেই ভিডিঅ'টো স্কিপ নকৰাকৈ। এই গুড়খিনি মই লৰাই থাকিম, লৰাই থাকিব লাগিব। হাত বিষালেও কিন্তু লৰাই থাকিব লাগিব, নহ'বা জ্বলি আহিব তলৰ ফালৰ পৰা দেখিছেনে, মই লৰাই আছোঁ কেনেকৈ হেতাৰে। আৰু এনেকৈয়ে মই লৰাই থাকিম। মোৰ ভইচ অভাৰটোতে আচলতে বহুত দিগদাৰ হয়, কাৰণ আমাৰ আৰ্হি থাকে যেন। বহুত মই কষ্টৰে ভইচ অভাৰ দিওঁ আৰু বহুত ভিডিঅ' কৰোঁতে আচলতে কষ্টও হয়। তাৰ মাজতে মই ভিডিঅ'খিনি আপোনালোকলৈ মই আগবঢ়াই দিওঁ। আপোনালোকে যদি ভাল পায় মোক লাইক কমেণ্ট কৰিব। এয়া দেখিছেনে, গুড়ৰ কালাৰটো চেঞ্জ হৈ গ'ল। দেখিছেনে, ভিডিঅ'টোত দেখিছেই নিশ্চয়। এয়া মই গুড়ৰ কালাৰটো লৰাই আছোঁ হেতাৰে। আৰু লৰাই থাকিব লাগিব, আৰু পগিবলৈ আছে। এয়া দেখিছেনে, পাক খাই গৈছে। এইকণ সময়তে মই দি দিম লং, ইলাচি, দালচেনি। গোন্ধৰ বাবে দিছোঁ। কিছুমানে হয়তো গোন্ধটো বেয়াও পাব পাৰে, কিন্তু মই ভাল পাওঁ, সেইবাবে মই দিছোঁ। আৰু দিম এতিয়া ঘিউ দিম। এয়া দেখিছেনে, গৰু ঘিউ মই 2 চামুচ দি দিছোঁ। অন্নপূৰ্ণা গৰু ঘিউটো মই 2 চামুচ দিছোঁ। তেতিয়া আচলতে গুড়ৰ মিঠৈৰ ফ্লেভাৰটো ভাল হয়। দেখিছেনে, গুড়ৰ কালাৰটো দেখিছেনে আপোনালোকে কেনেকুৱা হৈ গৈছে। এইকণ সময়তে মই এতিয়া দিব লাগিব পিঠাগুড়ি। আমাৰ পিঠাগুড়ি দিবলৈ হৈ গৈছে। দেখিছেনে,
হেতাৰে যেতিয়া হেতাকৈ উঠি আহিব তেতিয়া সেইকণ সময়তে আচলতে হৈ যায় ৰেডি। এতিয়া মই পিঠাগুড়ি দি যাম, কেনেকৈ দিম চাই যাব। ইয়াত দেখিছেনে হেতা দিলোঁ প্ৰথমতে মানে পিঠাগুড়ি একেলগে সকলো পিঠাগুড়ি মানে চব পিঠাগুড়ি আপোনালোকে বাকি নিদিব, হেতা দি পেলাই গুৰৰ লগত আকৌ মিলাই ল'ব। দেখিছেনে ভিডিঅ'টোত তেনেদৰে মানে মিলাই ল'ব। তাৰপৰা এয়া মিল খাই গৈছে আমাৰ। আকৌ দিম মই হেতা এতিয়া। দেখিছেনে প্ৰথমখিনি হৈ গ'লত আকৌ মই হেতা দি দিলোঁ। তেনেদৰে সকলোবোৰ পিঠাগুড়ি মই মানে হেতাকৈ দি মিলাই ল'ম সকলো। খালি চব একেলগে কেতিয়াও মই আকৌ কৈছোঁ মানে বাকি নিদিব মানে গুড়খিনিৰ ওপৰত, তেতিয়া অলপ দিগদাৰ হ'ব। এই দেখিছেনে মিঠৈ এতিয়া আমাৰ ৰেডিয়ে হৈ গ'ল। মই সেইকাৰণে কেৰাহীখন নমাই ল'লোঁ আৰু এতিয়া লাডু কৰি দেখাম। লাডু কৰাৰ আগত হাতত কিন্তু অকণমান ঘিউ সানি ল'ব, তেতিয়া আচলতে ধুনীয়া হয় মিঠৈটো, কৰিবলৈও সুবিধা হয়। এই দেখিছেনে মই এটা লাডু কৰি গৈছোঁ। দেখিছেনে ভিডিঅ'টো চাই কেনে পাইছে প্লিজ কমেণ্ট কৰি জনাব দেই, তেতিয়াহে মই উৎসাহ পাম ভাল আৰু মানে ভাল ৰেচিপি ভিডিঅ' দিবলৈ, হয় নহয়? সেইবাবে আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। দেখিছেনে মই এটা লাডু কৰি গৈছোঁ। আৰু মিঠৈ আমাৰ অসমীয়া এটা সমাজৰ এটা সুস্বাদু মানে খাদ্য, হয় নহয় বাৰু? মানে মিঠৈটো আচলতে ভকতক চাহ দিব পাৰিলে নিজৰে মানে মনটো ভাল লাগে। সেইবাবে মই মিঠৈ অলপ বনাই ল'লোঁ। ইয়াত দেখিছেনে মিঠৈ আমাৰ ৰেডি হৈ গ'ল। আচলতে ভকতক দি ভাল লাগে চাহৰ সৈতে। হাজবেণ্ডে বুন্দিয়া আৰু বৰফি আনিছিলে। ইয়াত দেখিছেনে ঘিউত ভজা বুন্দিয়া আচলতে, আৰু লগতে আছিলে কাজু বৰফি, সেইকাৰণে ভিডিঅ'কণ কৰি থৈছিলোঁ। ৰাতিলৈ আকৌ আনিলে অকণ মাংস, লগতে আচলতে মাংস লৈ আনিছিলে আৰু তাকে গ্ৰেভি কৰি বেঙেনা ফ্ৰাই আৰু ভাতৰ লগত খাই দিলোঁ। আজিলৈ আচলতে ইয়াকে দেখালোঁ। লগ পাম আন এটা ভিডিঅ'ত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ দেই, ধন্যবাদ। লগ পাম আন এটা ভিডিঅ'ত।